হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল সুফিয়া ব্লগ। আৰু মই আজি এখন নতুন ঠাইলৈ যাব ওলাইছোঁ। ভিডিঅ'টো চাই মজা পাব, আগলৈকে চাই থাকিব। আৰু মোৰ লগত আছে মোৰ হাজবেণ্ড, মই তেওঁৰ লগত যাম। ষ্টাইল কৰি আছে আইনাখনিলৈ। গতিকে ভিডিঅ'টো চাই থাকিব, ভাল লাগিব আপোনালোকৰ, আগলৈকে চাই থাকিব। গাড়ীত বহি ল'লোঁ, এতিয়া যাম আৰু। মোক অকণমান বেছি ভাল লাগিছে নেকি। এয়া হৈছে বিজয়নগৰ, আৰু বিজয়নগৰৰ পৰা আমি এইফালে যাইছোঁ। নিজৰ মানুহজনৰ লগত ঘূৰি ফুৰা মজাই বেলেগ, নহয় যে। আকৌ গাঁৱৰ সুন্দৰ পৰিৱেশ এটা, সেউজীয়া ধৰণীৰ মাজেৰে আমি গৈ আছোঁ ফুৰিবৰ কাৰণে। বেছি সময় নাই আৰু আমি সেইখিনি ঠাই আহি পালোঁৱে ক'ব গ'লে। ভিডিঅ'টো পূৰা কমপ্লিট শেষলৈকে চাই থাকিব, আপোনালোকে ভাল পাব নিশ্চয়। মই দেখাই আছোঁ আপোনালোকক। এবাৰ মেইন হাৱাৰ পৰা দেখাই আছোঁ। এয়া হৈছে ব্ৰহ্মপুত্ৰ নদী। ফাইনেলি ব্ৰহ্মপুত্ৰ নদীৰ কাষত মই আজি আহি আছোঁ। নাজাৰা চাওক, মাছমৰীয়াই মাছ মাৰি আছে, কাষত মানুহ। চাওক কি সুন্দৰ পৰিৱেশ। আপোনালোকক দেখুৱাব বিচৰা ঠাইলৈ মই আহি পালোঁ এতিয়া। চ' গাইজ, মই আছোঁ ব্ৰহ্মপুত্ৰ নদী পাৰত। আৰু ইমান দিনে আমি ব্ৰিজৰ ওপৰেৰেহে গাড়ীৰে অহা যোৱা কৰিছিলোঁ, কিন্তু কোনোদিন নদীৰ কাষৰ পৰা আমি দেখা নাছিলোঁ। আজি আপোনালোকক ব্ৰহ্মপুত্ৰ নদীৰ কাষৰ পৰাই দেখাম, একদম সম্পূৰ্ণ পাৰৰ পৰাই। মই তাত আছোঁ, তাত আহিছোঁ, আপোনালোকক যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাই আছোঁ। চাওক, এইটো হৈছে ব্ৰহ্মপুত্ৰ নদী। এতিয়া ব্ৰহ্মপুত্ৰ নদীৰ পাৰত খুৰী এটা লগ পাইছোঁ, মাছ মাৰি আছে। অকল খুৰীয়ে নহয়, আৰু বহুত আছে মাছ মাৰি আছে। কি ধুনীয়া নাজাৰা এটা চাওক, কিমান সুন্দৰ পৰিৱেশ এটা ব্ৰহ্মপুত্ৰ নদীৰ পাৰত যে এনেকৈ মাছ মাৰি আছে এওঁলোকে। আৰু কিমান মাছ পাইছে, বা পাইছে চলি যাব খুৰীৰ ৰাতিৰ সাজ, চলি যাব পূৰা। চাওক, শৰাইঘাট দলঙৰ তলৰ এয়া নদী। ফাইনেলি পূৰা সম্পূৰ্ণ কাষত আছোঁ মই, সম্পূৰ্ণ কাষত। আৰু এবাৰ পানীটো চুই দি আছোঁ। এয়া মই ব্ৰহ্মপুত্ৰ নদীৰ পানী চুই আছোঁ। ব্ৰহ্মপুত্ৰ নদীৰ এয়া মাছমৰীয়া। শুনিছিলোঁহে, কিন্তু দেখা নাছিলোঁ আৰু দেখুৱাব পৰা নাছিলোঁ। আজি ফাইনেলি আপোনালোকক দেখুৱাই আছোঁ। সঁচাকৈ মোৰ নিজৰে বিশ্বাস হোৱা নাই, মই যে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আছোঁ, নদীৰ ওচৰত আছোঁ। মোৰ সঁচাকৈ বিশ্বাস হোৱা নাই। ইমান দিনে সপোনহে দেখিছিলোঁ, কিন্তু সপোন যে কেতিয়াবা সঁচা হয় সেইটো কথা মই কেতিয়াও ভবাই নাছিলোঁ। মোৰ সঁচাকৈ নিজকে বহুত কিবা বেলেগ ফিলিং এটা লাগি আছে, মই প্ৰকাশ কৰিব পৰা নাই। সঁচাকৈ বহুত ধুনীয়া নাজাৰা, বহুত ভাল নাজাৰা চাবলৈ পাই আছে আপোনালোকে। সন্ধিয়া 5:30 বজাৰ দৃশ্য এয়া। কিমান মানুহ, মাছমৰীয়া আগতো আছে, আগলৈকে মই যাম, তাত দেখুৱাম আপোনালোকক। আৰু এইবাৰ এইটো পাৰে আহিছোঁ অকণমান। চব জাল ৰাখি থৈ দিয়া আছে পুৰা। মাছ পাইছেনে নাই বাইদেউ? চাওক, এওঁলোকক চাই মোৰো মাছ মাৰিব মন গৈছে, কিন্তু কিবা কাৰণত যদি ইয়াৰ পৰা পৰি যাওঁ, ওপৰ নহ'লে ডাইৰেক্ট পশ্চিমবংগ পাম। মই সেইটো পাৰে আছিলোঁ, আৰু সেইটো পাৰৰ পৰা মই এইটো পাৰে আহি পালোঁ। আৰু যিহেতুকে মাছমৰীয়া বুলি ক'লে, নদীৰ কাষত মাছমৰীয়া বুলি ক'লে বিশেষকৈ শুনিও ভাল লাগে, চাইও ভাল লাগে। আনফালে বেলেগ এটা পাৰতো ঘূৰিব আহি আছোঁ, আৰু ইয়াৰ পিছত অকণমান কিবা কিবি খাব যাম। অকণমান আহিয়ে এইখন হোটেল পালোঁ, আৰু ইয়াতে আমি কিবা কিবি খাই লওঁ। হোটেলখনত সোমাই এনেকুৱা গান শুনিছোঁ, বা মন চুই নিছে একদম। আহি গ'ল চাওমিন, অৰ্ডাৰ দিছিলোঁ 2জনৰ কাৰণে। চাওমিন পূৰা সম্পূৰ্ণ ৰেডি হৈ আহি গ'ল আগত। এয়া খাই আছে, পূৰা চাওমিন পাই পূৰা খাই আছে। এইফালে গান লাগি আছে, আৰু এইফালে এওঁ কাষত আছে, গতিকে গান শুনি অকণমান ময়ো খাই লওঁ।
বাকী যিয়েই নহওক মনটো বেয়া লাগিলেও গাটো বেয়া লাগিলেও অকণমান ফুৰিব আহিছোঁ, ভাল লাগিছে অকণমান, আৰু আপোনালোকৰ আগত শ্বেয়াৰ কৰিব পাৰিছোঁ, বহুত ভাল লাগিল। চ' গাইজ, এইখিনিয়ে দেখুৱাবলগীয়া আছিল আজিৰ কাৰণে, আৰু আজিৰ কাৰণে ভিডিঅ'টো ইমানখিনিয়ে আছিল। এতিয়া 6:30 বাজিছে সন্ধিয়া, আৰু আমি যাব ওলাইছোঁ ঘৰত। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।